নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি টপিকটো হৈছে চাওক, এয়া ধানটো ৰোৱা হৈ গ'ল, পুৰা ফাট মেলিছে। এয়া চাওক, এয়া ফাটিছে, পুৰা শুকাই গৈছে। এয়া বৰা জলপনীয়া থাকি গ'ল ৰুবলৈ। এয়া চাওক, এইখিনি গোটেইখিনি ৰোৱা হৈ গ'ল বাৰু বৰ্তমান, কিন্তু আৰু কি ক'ব, পানী নাই। পানীটো দৰকাৰ, এবাৰ বৰিং এটা বহাব লাগিব, নহ'লে সেনেকৈ নহ'ব। এয়া চাওক, পূৰা ফাট মেলিছে, পূৰা ফাটি গৈছে। এবাৰ কি হ'ব ঠিক নাই, ধান আৰু এবাৰ বৰটা ফাটি গৈছে। আৰু এয়া চাওক, বহুতৰে থাকি গৈছে ৰুবলৈ। এয়া মাটি এনেকৈ পৰি আছে বৰ্তমান। এবাৰ ফাটি গৈছে, চাওক ফাটি গৈছে, কি হ'ব ঠিক নাই। আৰু বহুতৰ ৰুবলৈ থাকি গৈছে, বহুত মানুহে ৰোৱা নাই। কঠীয়া পেলাই থৈ দিছে, কি হ'ব এতিয়া। চকুকেইটাও ৰঙা হৈ আছে বৰ্তমান, মানে কি ৱেল্ডিং মাৰিছিলোঁ কামৰ জেগাত, আৰু ৱেল্ডিং মৰাৰ কাৰণে চকুকেইটা ধোঁৱা সোমাই গ'ল। আজি শুবই নোৱাৰিম চাগে, আজি পুৰা ধোঁৱা হ'লে বহুত কিবা শুবই নোৱাৰিম ৱেল্ডিঙত। কি ক'ব আৰু, গৰু ছাগলী দিবলৈ আকৌ জেগাবিলাক গৈছে আৰু। এয়া চাওক, এনেকেই আছে। কিছুমানে ৰুইছে, সিহঁতৰ ফাটি গৈছে। গৰুৱে ঘাঁহ খাব পাৰিছে, আৰু পথাৰৰ পৰা এনেকেই আছে, হোৱাই নাই ৰুবলৈ, মানে পানীয়ে নাই। সেইবাৰ মানুহৰ বহুত বতৰে এবাৰ ঠগিলে, কাৰণ পানীখিনি আগতীয়াকৈ দি ল'লে, আৰু এতিয়া পানী নাই। চাওক, চব সকলো শুকাই গ'ল। লালন পালন, দানা পানী যিমানেই কৰিবা, গাখীৰ খাবলৈ সিমানেই পাবা। সেই গতিকে এই গাখীৰজনী 3 লিটাৰৰ ওপৰ, বেছিকৈ 4 লিটাৰৰ ওপৰ দিয়ে গাখীৰ, আৰু এইটো পোৱালিটো সেইকাৰণে পূৰা ধুনীয়াকৈ খাই চাওক, মই এৰি দিছোঁ ধুনীয়াকৈ। চাওক, এইজনলৈ চাওক, ডক্তৰ এজন আহিছে, এইজনলৈ চাওক। বন্ধুসকল, এয়া চাওক, ডক্তৰটো এজেগাৰ পৰা আনিছোঁ, আৰু আজি এয়া ৰাখিছোঁ, আৰু চাই থাকিব বন্ধুসকল। এয়া চাওক, ইয়াত বাঁহৰ গাছ আৰু কঁঠাল গুটি তৰকাৰী দালি কেইটামানৰ দি দিছে মজাকৈ। আৰু এইফালে মই ভাত কেইটামান লৈছোঁ, জলকীয়া এটা, আৰু এইফালে বুট, ভিজা বুট কেইটামান লৈ লৈছোঁ ভাতৰ কিনাৰত ৰাখি লৈ। আৰু ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিব ওলাইছোঁ। ধন্যবাদ থাকিল।